ৰিলিজ কৰি দিছিলে কালি বহুত ভালনে নহয় বহুত মানে বিষে হৈ গৈছে আজি ৰাতিপুৱা অলপ গাখীৰ চাখীৰ খোৱা হ'ল তাৰপিছতে নাৰ্ছে ফোন কৰিলে মানে পাছ কৰিব মই ভালকৈ চোৱাচোন কিমান ফোন কৰি কৈ দিব লাগে হেৰি স্পীডত আহি আছে দিন আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত বিশেষভাৱে জড়িত থকা চাফাজুল হুছেইন ছাৰ আজি আমাৰ মাজৰ পৰা গুচি গ'ল তেখেত 1999 চনৰ পৰা 2007 চনলৈকে এইখন বিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেখেতে আমাৰ বিদ্যালয়খনৰ যিমানখিনি তেওঁলোকে উন্নতি কৰিব লাগিছিল সেই সকলোখিনি তেখেতে যৎপৰোনাস্তি চেষ্টা কৰি গৈছে আৰু আমি তেখেতলৈ আজি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু সকলো অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীলৈকে সকলোৱে আমি তেখেতৰ প্ৰতি আমাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ আত্মাই যাতে শান্তি পায় আমি তাকে কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালৰ যিসকল শোকগ্ৰস্ত তেখেতসকললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ ধন্যবাদ